দেৰি হ'ল আহিব লাগে ফল কাণ আহিব কৈছিলো মই নহয় এটা আমি ৰেডি কৰি থৈছো আপুনি দেৰি কৰিছে গটাই ৰেডি হোৱা নাই গটাই হৈছে এনেকুৱা নাই দক্ষিণাটো নাই দক্ষিণাটো আপুনি যাবৰ সময়ত দিম ন নহয় এটা নিয়ম এটা আছে তাৰমানে সেইটো চিন্তা কৰি আছে দি দিয়ক কিবা টকামান দিয়ক নহয় কিবা এটা দিয়ক আৰু 10 টকা নহয় ইমান কম নহয় দিয়ক ঠিক আছে বঢ়িয়া বঢ়িয়া দিয়ক হ'ব দিয়ক হেৰি এটা কাম কৰোঁ দিয়ক সেই কৰোঁ দিয়ক এতিয়া মানে সৈধ্যমটো দিলাম ধুনীয়াকে দিয়ক জয় কৃষ্ণ বৰক চিন্তে হৰি বল হৰি বল হৰি বল কি দিয়া তই এখন আৰু একবাৰ হৰি বল হৰি বল হৰি বল ঐ হাও কি কৰে এই খান কি হৈছে এই তোৰ দ্বাৰা নহব ইনকে সেই ফাল্টু নকৰিচোন ফাল্টু কিয় কৰা ইমান দূৰৰ পৰা আহিছোচোন মই ইমান দূৰৰ পৰা আহিছো দিয়ক মই ভালকে পঢ়ো দিয়ক এতিয়া শুনি যাব মনে মনে শুনি যাব একদম দিয়ক এতিয়া আৰম্ভ কৰো ভালকে শুনি যাব ভালকে প্ৰাতকালে জীৱাজনে কৰে মদপান তাহাৰ সমান পুণ্যবান নাই আৰা শুনি যাওক শাস্ত্ৰ কৈছি গম পাইছা নে নাই শাস্ত্ৰ কৈছি এতিয়া শুনি যাওক ভালকে মই কৈ আছো শুনছো ৰকে কক ৰাতিপুৱাই উঠি কোনোবাই যদি এক বটল মদ খাই দিব পাৰে তেৱে পৃথিৱীৰ একদম পুণ্যবান বুজি পাইছ একদম পুণ্যবান নাখলি হ'ব একদম পুণ্যবান মদ খাবা দিছি সেইটো আপোনাৰ কথা আপুনি যি খায় আপোনাৰ কথা শুনি যাব মদ নাপায় জীৱাজনে ভাং খাই সপ্ত পুৰুষ তাৰ স্বৰ্গক যাই তাৰ মানে কি কৈছি জানে নাই দিয়ক মই কৈছো তেতিয়া ধুনীয়াকে শাস্ত্ৰ কৈছি তুমি পইচাত ধৰি মদ খাবা নদিব পাৰ বুজি পাইছি না মদ খাবা নদিব পাৰ কিন্তু এক চিলিম এই ভাংটো যদি খাই দে তিতো কিন্তু 7 পিঠি স্বৰ্গত বা কৰিব কৈছি না শাস্ত্ৰ কৈছি মই কোৱা নাই শাস্ত্ৰ কৈছি স্বৰ্গত বা কৰিব নাখলি নৰে খাবেই লাগিব একদম কম্পালচৰি কোনিবা লিখছি মই নাজনো কিন্তু কোনোবা এটা লিখছি মোৰ শুনি যাবি চবে দিয়ক হেন জানি গুণী গণে এৰা আন কাম দিনে ৰাতি কৰা মদ ভাঙ পান বুজি পাইছে না শুনি যালি মনে মনে শুনিছা মই কৈছো ভালকে বুজি দিব দিয়ক একদম এই মানে যিবিলাক জ্ঞানী গুণী মানুহ আছে তাহাঁতে কিন্তু মদ খাবা দিছে বকে তেওঁলোকে স্বৰ্গত বাস কৰিব পাৰিব বুজি পাইছা বুজি পোৱা নাই বুজিবি তই বেলেগ চিন্তা কৰিছা কিবা আমি অলপ বুজি পাইছো পঢ়ক এতিয়া হ'ব দিয়ক নেক্সটটো পঢ়ক বুজি পাইছো আপুনি হ'ব লাহে লাহে অলপ তই কথা নকবি শুনিছা না মই পঢ়িছো চুপচাপ শুনিছা শুনিছা এ ৰাম ৰাজা হৰিচন্দ্ৰ ৰাজা ৰাজা দুৰ্যোধন তই পঢ়িছে হোৱা নাই তই কুকুৰ নেকি তই কুকুৰ আনে পাই গম পাইছা নে নাই তাক 12 বছৰ আগতে কুকুৰে কামুৰিছিল জব দিছি ঠিক আছে বাকী হ'ব দিয়ক বাৰে বাৰে কৈ দিব হাল্লা ৰাম ৰাজা হৰিচন্দ্ৰ ৰাজা ৰাজা দুৰ্যোধন পৃথিৱীত ৰাজা নাই ৰাজা ৰাৱণৰ সমান শাস্ত্ৰ কৈছি ৰামো আছিল ৰাজা
ৰাজা দুৰ্যোধনৰ ৰজা আছিল হৰিচন্দ্ৰ আছিল কিন্তু অ কি কিন্তু নো আই ৰাৱণৰ সমান আছে নহয় অ কিয় কৈছো শুনিছে না ৰাৱণে যেতিয়া ৰাজত্ব কৰিছিল চব মানুহৰ ঘৰ মাখা ফেকাল ঘৰো সোণাৰ এই পায়খানাটো সোণাৰ গোহালি ঘৰো সোণাৰ বেডৰুমটো সোণাৰ পায়খানা চব বাল্টিং চাল্টিং চব সোণাৰ অল এভৰিথিং সোণা কিন্তু বাকী ৰাজাবিলাকে কাবাৰ খেৰৰ প্লাষ্টিকৰ এলাখানে মূৰতে কাম নাই সেইটো কথা সেইকাৰণে মোৰ হিচাপত চাবা গেলি এতিয়া মোৰ হিচাপত চাবা গেলি মোৰ হিচাপত বেষ্ট ৰাজা হৈছে ৰাৱণ পাৰফেক্ট একদম এতিয়া এৰো আৰু নাই নেকি আকৌ নাই আৰু এতিয়া আপনি অপৰাধটো দে এতিয়া এই সাকসু কি করে পইচা গেলছে হেই কত পয়সা হ'ব দক ই আৰু মোৰ পইচাখানি গুৰুত্ব দি আছে আপনার দৰে শত্রু আছিল বলে গতা বদিলো ওলা দেখা না নেকি হসি সমাপ্ত কৰক দেও অপৰাধটো দি দিয়ক বহুত সময় হ'ল অপৰাধ ক্ষমা কৰা হে Hey,